সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় প্ৰথম অসমীয়া ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত কেতিয়া হৈছিল? শোণিতপুৰ জিলাৰ ব্ৰহ্মজান গাঁৱত ইংৰাজী 1867 চনত কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল। অসমীয়া কাব্য জগতত প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? অসমীয়া কাব্য জগতত কবি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পিতৃৰ নাম কি আছিল? হৰিবিলাস আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ পিতৃৰ নাম আছিল। প্ৰথম অসমীয়া ৰোমান্টিক কবিগৰাকীৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ বনকুঁৱৰী। বনকুঁৱৰী কবিতাটো কেতিয়া প্ৰকাশ হৈছিল? ইংৰাজী 1889 চনত প্ৰকাশিত বিনগৰাকী কবিতা পুথিখন কোনে লিখিছিল? কবি চন্দ্ৰকুমাৰ আগৰৱালাই। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমা কবিতা পুথি কেতিয়া প্ৰকাশ হৈছিল? ইংৰাজী 1913 চনত। সাপ্তাহিক বাতৰি কাকত অসমীয়া কোনে উলিয়াইছিল? 1918 চনত কবি চন্দ্ৰকুমাৰ আগৰৱালাই সাপ্তাহিক বাতৰি কাকত অসমীয়া উলিয়াইছিল। সুন্দৰৰ আৰাধনা জীৱনৰ খেল বুলি কোনে কৈছিল? চন্দ্ৰকুমাৰ আগৰৱালাই। সাতদিনীয়া অসমীয়া আৰু তিনিদিনীয়া অসমীয়া কাকত কোনে প্ৰকাশ কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালাই। ধন্যবাদ। আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে নথৈ আনন্দিত হ'ম।